ঘৰত ইণ্টাৰভিউ আছে বুলি কৈ গাড়ীখনলৈ আহিছে আৰু ইয়াতে 10 টকাৰ পেচাব কৰি চিধা আহি গ'লো একেবাৰে এটা ঘৰুৱা খানা মানে আৰু এইফালে আহি গ'ল লোকেল চিকেন। হেল্ল' গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল গুৱাহাটী বাইকাৰ্ছ নয়ন। আজি হৈছে সোমবাৰ আৰু আজি ৰাতিপুৱা অলপ সোনকালে উঠিবলগীয়া হ'ল, কাৰণ পঢ়ি থকা দিনৰ পিছত আজিয়ে কিজানি প্ৰথম ইমান সোনকালে ৰাতিপুৱা উঠিছোঁ। আৰু আজি মোৰ লগত আছে জিতুমণি আৰু দুটাই আজি আমি নগাঁৱলৈ গৈ আছোঁ। নগাঁৱৰ পৰা যোৱা কাৰণ এটাই, ইয়াৰ কিবা এটা ইণ্টাৰভিউ আছে। এতিয়া সঁচা ইণ্টাৰভিউ আছে নে কোনোবা ছোৱালীকে লগ কৰিব যায় গম নাপাওঁ, আৰু ঘৰত ইণ্টাৰভিউ আছে বুলি কৈ গাড়ীখনলৈ আহিছে আৰু দুটাই এতিয়া আমি গৈ আছোঁ। গতিকে আপোনালোকৰ ভিডিঅ'টো চাই থাকক আৰু আমি ক'ত যাওঁ কি কৰোঁ গোটেইখিনি আপোনালোকে দেখা পাব। তাৰপৰা ভিডিঅ'টো চাই থাকক আৰু যদি ভিডিঅ' চাই ভাল লাগে তেতিয়া লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ আহিলেতো ছাবস্ক্ৰাইব কৰিহে যাব দেই। এইটোৱে হৈছে আমাৰ ৰাস্তা, একেবাৰে অৱস্থা নাই। এজাক বৰষুণ আহিলে একেবাৰে বোকা বোকা হৈ যায়। মানে গুগল মেপত মানে আমাৰ এই ৰাস্তাটো নোলায় কাৰণে চাগে চৰকাৰৰ চাগে চকু পোৱা নাই ৰাস্তাটোৰ ওপৰত, সেইকাৰণে চাগে আজিও এই ৰাস্তাটোৱে এই অৱস্থা, একেবাৰে অৱস্থাই নাইকিয়া হৈ গৈছে। কিন্তু এটা কথা ভাল, বৰষুণ এৰাৰ পিছতে ৰাস্তা শুকাই যায়। আৰু এইফালে 400 মিটাৰমান গেলা ৰাস্তাটোলৈ অহাৰ পিছত পাই গ'লোঁ আমাৰ মেইন ৰোডটো, আৰু এইটো ফ্ৰণ্টত আছে আমাৰ 16 APBNৰ বেৰিলেণ্ড কেম্প, আৰু এইটোৱে হৈছে জাজৰি ধিং ৰোড। এইফালে যায় ধিং আৰু এইফালে এতিয়া আমি যাম নগাঁৱলৈ। আৰু এইটো হৈছে আমাৰ চেল্ফি ৰোড, একেবাৰে অৱস্থা নাইকিয়া হৈ আছে বৰষুণৰ কাৰণে, নহ'লে ইয়াত কম্পালচাৰি ভৰি থাকে। আৰু এইফালে আছে আমাৰ এইটো তেল ডিপু, আৰু এইটো যদি তেল ভৰাম বুলি আশা কৰি আহে তেনেহ'লে পস্তাব লাগিব। চাওক বন্ধ হৈ থাকে, এইটো মানে আপোনাৰ সপ্তাহত 7 দিনৰ 6 দিন বন্ধ হৈ থাকে। কেতিয়াবা তেলৰ লগত পানী ওলায়। চমুৱাগাঁও আহি পাই গ'লোঁ আৰু ইয়াতে এতিয়া প্ৰথমে তেলটো ভৰাই ল'ব লাগিব, আৰু তেলটো ভৰাই ইয়াৰ পৰা আমি চিধা যামগৈ লাওখোৱা ৰোডলৈ, কাৰণ যিহেতু ইণ্টাৰভিউটো লাওখোৱা ৰোডত আছে, গতিকে আমি যাব লাগিব লাওখোৱা ৰোডত। গতিকে আপোনালোকে আহি থাকক আৰু আজি ভিডিঅ'টোত কি হ'বলৈ গৈ আছে গোটেইখিনি চাই থাকক। ফাইনেলি হ'বগৈ আহি পাই গ'লোঁ আৰু এতিয়া ইয়াৰ পৰা আমি চিধা যাব লাগিব। আৰু যিহেতু বৰষুণৰ বতৰ, গতিকে আজি ইমান এটা জামো নাই, আহিও ভাল লাগিছে। নহ'লেতো আপোনালোকে জানে যে জামত ফচা মানে আৰু কেনেকুৱা লাগে। যিহেতু বহুত সোনকালে ওলাই আহিছিলোঁ জাম পাম বুলি, কিন্তু এটা বস্তু ভাল লাগিছে আহি কিনে, আজি জামটো বহুত কম, কাৰণ বৰষুণ পৰি থকাৰ কাৰণে জামটো বহুত কম হৈ আছে। তাতে আজি আমি বহুত সোনকালেও আহিছোঁ আৰু এতিয়া ইয়াৰ পৰা আমি চিধা গৈ আছোঁ লাওখোৱা ৰোড। এইফালে আমি লাওখোৱা ৰোড আহি পাই গ'লোঁ আৰু ইয়াতে হ'ব ইয়াৰ মানে ইণ্টাৰভিউটো। ইয়াতে আছে বেংকটো মোৰ পিছফালে, আৰু ইয়াত বহুত কেণ্ডিডেট আহি ৰখি আছে। গতিকে ভালকৈ দিবি আৰু বেষ্ট অফ লাক। অঁ, কিবা এটা খোৱাবি। এইফালে আমাৰ কেণ্ডিডেটে ইণ্টাৰভিউ দি আহি গ'ল। বাকী ইণ্টাৰভিউ কি সুধিলে? বায়'ডাটাটোৱে কেলা তোলে ৰখি ৰখি মোৰ কেলা কেনেকুৱা জোৰত মুতিব লাগি আছে এতিয়া। কম বহিছোঁ নে এই কেলা মোবাইলৰ চাৰ্জ নাইকিয়া হৈ গ'ল। লাওখোৱা ৰোডৰ পৰা ওলাই আহিছিলোঁ আৰু পাই গ'লোঁ ট্ৰেফিক জাম। আৰু আপোনালোকে জানেই যে অসমৰ দ্বিতীয়খন ট্ৰেফিক জাম হোৱা চিটিয়ে হৈছে নগাঁও, আৰু এইখনে হৈছে নগাঁও চিটি, আৰু ইয়াৰ হৈছে নগাঁৱৰ ট্ৰেফিক জাম। বহুত টাইম ট্ৰেফিক জামত ফচাৰ পিছত আহি পাই গ'লোঁ নগাঁও নতুন দলং, আৰু এতিয়া আমি ইয়াৰ পৰা চিধা গৈ আছোঁ নগাঁও ৰেডিঅ' টাইমছৰ ফ্ৰণ্টত। তাতে কিবা এটা খাই ল'ব লাগিব, আৰু ৰাতিপুৱা বহুত সোনকালে ঘৰৰ পৰা ওলাই অহা হৈছিল, ইমান এটা একো খাই অহা হোৱা নাছিল, যিহেতু চাহ খাই ওলাই আহিছিলোঁ আৰু দিনটো এতিয়ালৈকে একো খোৱা হোৱা নাই। আৰু এতিয়া গৈ আছোঁ আমি ৰেডিঅ' টাইমছৰ ফ্ৰণ্টত, তাতে কিবা এটা খাই ল'ব লাগিব। ৰেডিঅ' টাইমছৰ ফ্ৰণ্টৰ ফাষ্টফুড দোকানকেইখন নাই, চ' আমি আহি গ'লোঁ পৰঠা হাউচলৈ। ইয়াতে পৰঠা খাব লাগিব, কাৰণ আপোনালোকে জানে যে নগাঁৱত পৰঠা হাউচ বুলি ক'লে কিমান এটা ফেমাছ পৰঠাৰ কাৰণে। গতিকে ইয়ালৈ আহি গ'লোঁ, কিন্তু এতিয়া পাৰ্কিং বিচাৰি আছোঁ, কিন্তু পাৰ্কিং পোৱা নাই এতিয়ালৈকে। গতিকে এতিয়া যাওঁ আমি দ্বিতীয় অফিচৰ কাষত, তাতে গাড়ীখন পাৰ্কিং কৰি ল'ম যদি পাৰ্কিং প্লেচ আছে। আৰু গাড়ী লৈ আহিলে এটাই প্ৰব্লেম, ইয়াত মানে গাড়ী ৰখাৰ জেগাই নাপায়, পাৰ্কিং প্লেচটো তেনেকৈ নায়েই। আৰু চিধা আহি গ'লোঁ আমি দ্বিতীয় অফিচৰ কাষত, ইয়াতে এতিয়া গাড়ীখন পাৰ্কিং কৰি ল'ম। গাড়ীখন পাৰ্কিং কৰিয়ে চিধা আহি গ'লোঁ আমি দ্বিতীয় অফিচলৈ। আৰু দ্বিতীয় অফিচত এতিয়া আমি প্ৰথমে পেচাব কৰিব লাগিব, কাৰণ বহুত টাইমৰ পৰা বহুত জোৰত পেচাব কৰিব লাগি আছিল, কিন্তু পেচাব কৰাৰ জেগা নাই। আৰু ইয়াতে 10 টকাৰ পেচাব কৰি চিধা আহি গ'লোঁ আমি এতিয়া নগাঁও দ্বিতীয় অফিচৰ কাষতে থকা আখলত, আৰু অৰ্ডাৰ দি দিলোঁ তাত থালি। এইফালে আমাৰ থালি দুটা আহি গ'ল, আৰু চাওক কিমানবোৰ বস্তু দিছে, একেবাৰে
থালখন নধৰা কৰিছে। লগতে ইয়াত এটা বস্তু ভাল লাগিছে যে কলপাতত ভাত দিছে, একেবাৰে এটা ঘৰুৱা খানা মানে। আৰু এইফালে আহি গ'ল লোকেল চিকেন। আৰু আজিৰ দিনৰ সাঁজটো আখলতে খালোঁ আৰু এতিয়া গৈ আছোঁ ঘৰলৈ বুলি, কাৰণ বতৰটো বহুত বেয়া হৈ আহিছে, যাৰ বাবে এতিয়া ঘৰলৈ যাব লাগিব। কাৰণ ফুৰিব যোৱা প্লেনিং আছিল, কিন্তু বতৰটোৱে গোটেই খেলি মেলি কৰি দিলে। আৰু আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু কমেণ্ট এটা কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব।